ভাল লাগে লাভ নাই তাই নাহে এসপ্তাহ মান হ'ল মোমাইকৰ ঘৰলৈ গ'ল কি এক সপ্তাহ মই কেনেকে পাৰ কৰিম মোৰ দেখোন গোটেই লাইফটোৱে ব্লেক এণ্ড হোৱাইট হৈ যাব কি হ'ব ঠিক আছে যা রেডি হ পাটনা আরম্ভ কর ওই আগরটু পাটনা আরম্ভ কর তুমি করুণাময় জগতের প্রাণ তুমি যিশু তুমি আল্লাহ তুমি ভগবান তুমি করুণাময় জগতের প্রাণ তুমি যিশু তুমি আল্লাহ তুমি ভগবান ও মোরা পুনার দে হব প্ৰাৰ্থনা বন্ধ কৰ এতিয়া মোৰ বহুমূলীয়া ভাষণ শুন মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হৈছে দেশৰ ভৱিষ্যত তোমালোকে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব তোমালোকৰ হাততে দেশখনৰ ভৱিষ্যত আছে ডাঙৰক সন্মান কৰিবলৈ শিকিবা কি বহুমূলীয়া ভাষণ শুনিবি no. স্যার মাছ নহয় মাছ হ'ব তই বেছি জানি বহ গোটেই কিতাপ ওলা চাহ আহি আছে তোমালোকে কৰোণা হৈছে গম পাইছা নাই মাস্ক পিন্ধিছা দূৰে পা এইবিলাক কোনে কৰিব এইবিলাক ডেট চাৰ্টিফিকেট সব বনাব লগা আছে হা কোনে কৰিব তহঁতৰ বাপে কৰিব নেকি মই কৰিম পেন্সিল কোটা পেন্সিল সব ঘুমাব পাৰো নে ঘুমাই গলি আৰু সুধিছো ঘুমাব পাৰো নে কাৰ মাৰটো কৈ যালো ইমান দেৰি ছাৰ মানে আহোঁতে ৰাস্তাত অন্ধ মানুহজনক দেখিলো মানুহজনে ৰাস্তা পাৰ হ'ব পৰা নাছিলে মানুহজনক দেখি মোৰ ইমান দুখ লাগিলে নহয় তোৰ মানুহজনৰ ৰাস্তা পাৰ কৰোঁতে মোৰ হেৰি গ'ল ছাৰ তই ইমান ভাল কাম কৰিলি মই তোক এনেই গালি পাৰিলো পাগল পাইছো মোক নিজৰ কামবিলাক ভালকে কৰিব নোৱাৰো এক ঠগিব আহিছ সঁচা কথা ক মূৰ্খ ছাৰ মানে মা বাবা গা ভাল নাছিলে ৰাতিপুৱা চব ভাত পানী চানি চব আনি মই কাম চাম কৰি পিনে আহিছো ছাৰ তুমি মানে ঘৰ স্কুললৈ আহিছো ছাৰ নহয় ছাৰ ই মিছা কথা কৈছে ইয়াৰ মাকে ৰাতিপুৱা চাহ খাই আমাৰ ঘৰতে বহি আছে মিছা কথা কৈছে ৰাম ৰাম দিব আহিছ গানটো পাইছো মোক
জলদি যা জলদি যা ছাৰ কৈছো ছাৰ কালি মানে চামগুৰিত বিহু ফাংচন আছিলে ফাংচন চাব গৈছিলো ছাৰ নাচি থাকোঁতে তাৰ দেৰি হৈ গ'ল উঠাওঁতে দেৰি হ'ল ছাৰ এনেকুৱা সঁচা কথা কবি যা যা এতে যা বহ যা ৰচোন ঘূৰাচোন ঘূৰা এইবিলাক কি বেলেগ বেলেগ জোতা যে হাত পাইছ ছাৰ কৈছোৱে দেখোন ছাৰ কালি মই বিহু মেলা চাব গৈছিলো আহোঁতে দেৰি হোৱাৰ কাৰণে মই জোতাই বিচাৰি পোৱা নাই জোতা বাহিৰত ৰ'দত দিছিলো কুকুৰা লৈ পিনি পলালে ভিতৰত যি বিচাৰি পালো তাকে পিন্ধি গুচি আহিলো ছাৰ একদম জুবিনা লাগিছে না পুৰা একেবাৰে জুবিনাই হৈ আহিলি তেতিয়াহ'লে গানকে এটা শুনা জাননী গুণা কথা চলি আছে তোমাক বিয়া দিবলে তুমিও ভাবিছা চাগে মোকে এৰি যাবলে জাননী এৰি গুচি যোৱাকে মাৰি গুচি যাবাগে ইমান দুখ লগা কথা তহঁতকে ইমান দুখ লগা কথা তহঁতৰ ল'ৰাবিলাকৰ যাতে এনেকুৱা আৰু নহয় ল'ৰাবিলাক কালি হোমৱৰ্ক কৰিব দিছো দে হোমৱৰ্ক কেইটা বহে তহঁতে বহি গ'লে ৰেডি কৰ ইয়াত জমা দে মই আহি আছো हसीना जुल्फों वाले जाने कहाँ আপুনি অহা গম পাই কেইটামান ল'ৰা স্কুলেদি পলালে কোন পলালে ক দীপ সৌৰভ পিতাই আৰু এতিয়া যতীন আপোনাক দেখি পলালে ই ঘৈণীয়েকৰ পৰা মাৰ খাই আহিছে সেইটো কাৰণে আমাক বজাইছে কি কলি এই কাণখন মই ভালকৈ আনি পাম মানুহ চাই কথা কবি মই কি পাম অংক অংক উলিয়া আগফালে তই 5টা লেচনটো পঢ় স্যার অঙ্ক পড়ে নাকি অঙ্ক করে তই বেছি জানা নেকি তই পঢ় অখণ্ড সংখ্যাৰ নামটো বজা যদি গছ এজোপা 16 মিটাৰ ওখ হয় আৰু গছৰ মূল সিপাৰৰ 5 মিটাৰ মাটিৰ তললৈ যায় তলৰ উষ্ণতাক চিনেৰে চিহ্নিত কৰা বা চিনেৰে চিহ্নিত ইয়াৰ পিছত ই পঢ়িবি
মোক অলপ শুবলৈ দে। স্যার পঢ়িয়ে ঠিক আছে তই কচোন তই লাচিত বৰফুকন কোন আছিলে? স্যার গণিতত লাচিত বৰফুকন কব আহিলে যা 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 ইহঁতকেইটাক মই কেনেকে পিটো সিহঁতক মই দেখিবলৈ মন নাযায়। তই তই মানে তই এই কিয় একটু ভাল নাছিলি সোমাই গেলে ভাল নাছিলি? স্যার মুম্বাই মোর আইটা মইলে মঙ্গলবাৰ কেলে নাহিলি? স্যার মঙ্গলবার ডবল মইলে মোর তেতিয়াহ'লে বুধবাৰ কোন মৰিলে? স্যার বুধবার তিলক স্যার মইলে হা তিলক ছাৰ মৰিলে? কেনেকে মৰিলে? স্যার তিলক স্যাৰৰ কৰোণা হৈছিলে দুদিনমান কপনি জ্বৰ উঠিলে তাৰপিছত মৰি থাকিলে সকাম খাব যাব কিন্তু দেই স্যার বহুত ভাল মাষ্টৰ আছিলে ল'ৰা ছোৱালীক ইমান মৰম চেনেহ কৰিছিলে আজিলৈকে ল'ৰা ছোৱালী এটা মাৰি নেপালে তেওঁলোকে হ'ব নালাগিছিলে বহুত ভাল আছিলে তিলক ছাৰটোতো মই হয় চাওঁ মাষ্টৰ লগত টিপনি কৰ হে ঠুকান কান্দিব নালাগে নহয় তেনেকৈ কান্দিব নালাগে ভাবিছিলোঁ তাই নামৰ হাতত টেটু আঁকি ল'ম তাই মোক ধোকা দিলে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে বহুত কষ্ট কৰিছোঁ নতুন ভিডিঅ'টো বনাবলৈ প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু কোনটো কেৰেক্টাৰ আপোনালোকৰ আটাইতকৈ বেছি ভাল লাগিছে প্লিজ কমেণ্ট কৰি জনাব যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাইছে তো সাবস্ক্রাইব কৰি দিব আৰু লগতো লাইক কৰি দিব আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ পিনে অতি সোনকালে